ৰ না এই চাও না ৰ না আবে কিনো চাই আছ গাঁৱত বৰ ধুনীয়া বিহু ৰিজনি আহিছে অ' কি ক চা না আবে ৰ না ৰ আবে দে না আতৰ গ'ল জানমণি তুমি মৰমৰ জানমণি তুমি বহাগৰ জানমণি তুমি মৰমৰ জানমণি তুমি বহাগৰ ও জানমণি গছৰে খলালে পাত ফুলিলে নাহৰ ও জানমণি পেটা ধৰে লগালে মাত বতৰ বহাগৰ আগতে যে তোকা বোলাই আহিবি বিহুলে ওলাই নচুৱাম তোক জানমণি তাকুৰি ঘূৰাই তাকুৰি ঘূৰাই জানমণি নালাগে চাই তোক ভাগৰ যৌৱনৰ দুপৰ জানমণি বুকুত ভাৱনাৰ সাগৰ আৰু সপোনৰ যৌৱনতে দুপৰীয়া ময়ো গলো বাটৰুৱা দিদিনে মোক জানমণি মৰমৰ পানী এটুপি খুৱাই মৰমৰ পানী এটুপি খুৱাই জানো মৰম হৃদয় বতাহ দলিবি
ঐ এইটো বাদ দে জুনমনি ৰৈ আছে অবে এইটো ধৰ মই যাওঁ যা 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 গ'ল জোনালী নাই এজনীৰো মাত বোল নাই ইয়াতেইতো আছিল ক'ত গ'ল মানুহজনী পাকঘৰত সোমাবলৈ পালো কি নাই দুইজনী নাইকিয়া হ'ল ক'ত বা গ'ল জোন জানমণি তুমি মৰমৰ জানমণি তুমি বহাগৰ নাই এজনীৰো দেখা দেখি নাই আহক আজি দিম ভালকৈ দুইজনীকে আপুনি কৃষ্ণ কৃষ্ণ কৃষ্ণৰ নাম সেই নামঘৰত লগ গৈ মোৰ আগত ল'ব নালাগে মানুহৰ শৰীৰটোতো ভগৱান বিৰাজমান কৃষ্ণ কৃষ্ণ অভদ্ৰ ভদ্ৰ চব কিবা কৈছা মাধুৰী নাই একো নাই কোৱা মাধুৰী শুনাচোন খংটো বৰ বেছি হ'ব হৈ যাব ঠাণ্ডা হৈ যাব কৃষ্ণ কৃষ্ণ গালি পাৰিলেও বহাগত কুলিয়ে মতাৰ নিচিনা লাগে আজি খুব ভাল লাগিল দেই নাচি আজি নাচি বিৰাট ভাল লাগিল নবা বৰ ভাল লাগিলে আকৌ এপাক নাচোৱা না আইও মই নোৱাৰো দেই ইমান ভাগৰ লাগিছে এটা কাম কৰ তই ঘৰলৈ যা মই ইয়াতে অকণমান জিৰাওঁ তই নাযাও অলপ পাছত গৈ আছো এতিয়া কিয় নাযাও নো কৈছোৱেই দেখোন মোৰ ভাগৰ লাগি আছে অলপ পাছত গৈ আছো যা মায়ে সুধিলে কি ক'ম পাপৰিহঁতৰ ঘৰলৈ যোৱা বুলি কবি ঠিক আছে মই যাওঁ যা সোনকালে আহিবি কিন্তু হ'ব দে বা তোৰ ভাগৰ পলাবলৈ আকাশখন মাতি আন আকৌ হা কি কৈছ তই আকাশৰ কথা কৈছো আকৌ সেই যে নীলা নীলা আকাশ তোক মই ৰবি আজি আহক দিম ভালকৈ দুইজনীকে মজা গম পাই যাব মা এৰ নেৰু এৰ বুলি কৈছো নহয় ক'ত গৈছিলি ইমান সময় ফুৰিবলে এইটো ফুৰাৰ সময় আৰু গৈছ যা মোকতো কৈ থৈ যাব পাৰ তোমাক কলেজত যাবলৈ নিদিয়া তহঁতৰ কোনটো কথাত মই কোনদিনা বাধা দিছো কচোন মা মনত পেলোৱাচোন তুমি আমাক কোনটো কথাত বাধা দি আহিছা জোনালী ক'ত গ'ল আছে ক'ত আকাশৰ তলত আকাশৰ তলত নহয় মানে জোনালী বাহঁতৰ ঘৰত তই আকাশৰ তলত বুলি ক'লি যে কি আকাশ আকাশ বুজি নোপোৱা সেই যে নীলা নীলা আকাশ নীলা নীলা আকাশ জোনবেলি সাগৰ তুমি মোৰ হৃদয়ৰে মাজৰ তুমি যদি একো নোকোৱা কি ক'ম তুমি যি কোৱা মানে তুমি যি কোৱা মই তাকে কাণ পাতি শুনি যাম কিয় কি কিয় তুমি যি কোৱা মোৰ তাকে শুনি ভাল লাগে তেনেহ'লে শুনা তুমি যদি কোৱা কৰি লম নিজৰ হে আকাশখন দেখিছা দেখিছো আকাশৰ মাজত থকা ডাৱৰখিনি দেখিছা দেখিছো আৰু সেই ডাৱৰবোৰৰ মাজত উৰি থকা চৰাইবোৰ দেখিছা দেখিছো তেন্তে তোমাৰ চকুৰ পাৱাৰ ঠিকে আছে সৰুতে পুঠি মাছ খাইছিলা চাগে কি বদমাছ মই আৰে ধেমালিহে কৰিছো বেয়া পালা তোমাৰ লগত ধেমালি নকৰিলে কাৰ লগত কৰিম আকাশ তুমি বাৰু কেতিয়াবা মোৰ পৰা আঁতৰি যাবা নেকি বিশ্বাস নাই মোৰ ওপৰত আছে
বহুত বেছিয়ে আছে। তুমি এফাকি বিহু হৈ সদায় মোৰ হৃদয়ত থাকিবা দেই। অ' বা বা অ' বা গমেই নাপায়। অ' বা বা অ' সেইজনী এই পৃথিৱীত নাইয়ে। অ' বা বা অ' এহ, কি হ'ল? এনেকৈ মানুহক মাতে নেকি? শুই থকা দেখা নাই? অ' তই আকৌ মাছ কেতিয়া পাহলি? মানে মাছেহে চকু মেলি শুৱে? ফটো আমি কৰি নাথাক দেই জোন, মই কিন্তু তোক চাইহে আছো। অ' চকু মেলি মানে তই মোৰ ফালেহে চাই আছিলি? মই আকৌ ভাবিলোঁ আকাশখনলৈ চাই আছিলি নেকি? হে এইজনী শুই থাক। কি হৈছে অ' তহঁতৰ? ৰাতি এপৰলৈকে হোৱাই নাই যে? চোৱাচোন মা, এইজনীয়ে কি ফটো আমি কৰি আছে? জোন শুই নাথাক কিয়? ৰাতিপুৱা স্কুল নাই? আছে। পঢ়া শুনাৰ ধ্যান থাকিলেহে তাইৰ। বাৰু হ'ব, তই নিজৰ কথা ভাব। তোকো চাইহে আছো। মইনো কি কৰিলো? গাভৰু ছোৱালীজনী হৈ সেই আন্ধাৰলৈকে ঘূৰি ফুৰা, তোকো মজা দি আছো মই। আজিহে অকণমান দেৰি হ'ল, কালিৰ পৰা আৰু দেৰি নকৰোঁ। এয়া কাণত ধৰিছোঁ। হ'ব, শুই থাক। অপা, আমাৰ দেউতানো ক'লে গ'ল? আমাৰ দেউতা আকাশলৈ গৈছে। তুমি মিছা কথা কৈছা। মাক ভাত খালে সুধি ল'ম ব'লা যাওঁ। জেঠাই 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 কি হ'লনো? গা বেয়া নেকি? নাই নাই নহয়। ইমান মাতি আছো, আহক ভাত হ'ল। তুমি ব'লাচোন। অ' মা, দেউতানো ক'লে গ'ল? মাতো কি হ'লনো? ঐ আকা, ঐ ৰচোন ৰ ক'ত যাওঁ? টিউশ্যন কৰাই আহোঁ। এই এইবোৰ কোনে কৰিলে? মৰিগাঁৱত নতুনকৈ এখন পাৰ্লাৰ খুলিছে, এটা ট্ৰায়েল দি আহিলোঁ। কি কওঁ? অঁ, পাৰ যদি তয়ো। এইখিনিতে জোনালী ফিদা, গৈ থাকোঁ দে। অঁ দে যা। দেউতা ঈশ্বৰ, কি খবৰ? ৰাতিপুৱাৰে পৰা ভৰিখন পিটিকি আছ, খবৰ ল'বলৈ এতিয়াহে পালি? নাই, মই আপোনাৰ খবৰ লোৱা নাই, এই দেশৰ খবৰ সুধিছো। কি জানো দেশৰ খবৰ কি? কিয়? কাগজবোৰ আজিকালি দেশৰ খবৰ নিদিয়ে নেকি? দিয়ে হ'বলা, মই সেইবোৰ খবৰ লোৱাত নাই। তেনেহ'লেনো সেইখনত কি চাই আছিলে? একো চোৱা নাই। একো চোৱা নাই? তেনেহ'লেনো ৰাতিপুৱাৰ পৰা সেইখনত কি জুপি আছিলে? চহকী মানুহে ৰাতিপুৱা কাকতখন হাতত লৈ চকু ফুৰাই থকাটো এটা ষ্টাইল, বুজিছ? আজিহে বুজিলো। বুজিবি, বুজিছ? মোৰ লগত থাকিলে সকলো বুজিবি। আৰু এটা কথা বুজিছ, এই চহকী মানুহবোৰে ৰাতিপুৱা গাঁওখন ঘূৰি অহাটো আৰু এটা ষ্টাইল।
আহ মোৰ লগত লোকৰ জীয়ৰী বোৱাৰে ৰাতিপুৱা বাঁহী চোতাল খাই থকা চাই অহাটো চহকী মানুহ এটা আৰু এটা ষ্টাইল ৰঘু আহিছনে দেউতা ঈশ্বৰ গৈছো জোনবেলি সাগৰ তুমি মোৰ হৃদয়ৰে মাজৰ তুমি যদি কোৱা কৰি লম নিজৰ কৰি কাষৰ জোনবেলি সাগৰ তুমি মোৰ হৃদয়ৰে মাজৰ তুমি যদি কোৱা কৰি লম নিজৰ কৰি জোনালী গৈছো মা কি মা হওতো কোনো জানো চিনি নাপাওঁ গাঁৱৰ ল'ৰাটোকো চিনি নাপাওনে হয়তো আকাশ নহয় জানো হয়তো ধৰিবই পৰা নাছিলো আকাশ কৰবালৈ যোৱা নেকি হয় খুৰী এই টিউচন দুটামান আছে কৰি আহোগৈ তোমাৰ কেইবাটাও টিউচন আছে নেকি হয় খুৰী তেনেহ'লে ভাল চাইকেল এখন লৈ ল'বা এনেকৈ য'তে ত'তে চেইন পৰি থাকিলে টিউচনলৈ দেৰি হ'ব নহয় হ'ব দিয়ক টিউচনকেইটা কৰি আহোগৈ যোৱা যোৱা আকা ৰচোন মই সেই তোৰ ওচৰলৈকে আহিছিলোঁ কিয় তই যে গাঁওখনৰ ফালে একেবাৰে পিঠিয়াই দিলি কিয় কি পিঠি দিলোনো চাওঁতে চাওঁতে যে বিহুটো পাবহিৰে হ'ল খবৰ আছে হ'ব দে এতিয়া বহু দিন আছে দে নাই এনেকৈ ক'লেই নহ'ব এইবাৰ আমাৰ বিহু দলৰ প্ৰস্তুতি জোৰদাৰ হ'ব লাগিব সেইটোতো হয়ে মুখেৰে ক'লেই নহ'ব আজি আবেলি ক্লাবত মিটিং এখন দিছোঁ আহিবি আৰু লগতে তোৰ গগনাজনীও লৈ আহিবি গগনাজনী মানে নুবুজাই হ'লি তোৰ জোনালীৰ কথা কৈছোঁ তাইকো লগতে লৈ আহিবি তুমি বুজা হ'ব দে নুবুজা মোৰ অন্তৰৰ মিঠা ভাল পোৱা জোনবেলি সাগৰ কিয় নিদিব 10টোৰ মন দিব জানি শুনি কিছুমান কথা কিয় কয় জোন মায়ে কেতিয়াও বিহু দলৰ মিটিঙলৈ যাবলৈ নিদিয়ে মই কৈছোঁ নহয় দিব চব কথাতে উস্তাদি মাৰি নাথাকিবিচোন উস্তাদি কৰা নাই মই চেলেঞ্জ কৰিছোঁ মাক কেনেকৈ মেনেজ কৰি আছোঁ চাই থাক মোৰ লগত পাগলী হলি নেকি চাওঁ বা নিজৰ মাকজনীক সাৱটি ধৰিলে মানুহ পাগল হয় আজিনো তোৰ মোৰলৈ ইমান মৰম লাগিল নে লাগিবতো তুমি যে আমাৰ পৃথিৱীৰ আটাইতকৈ মৰমৰ মা তেল মাৰিব নালাগে আচল কথাটো ক কি লাগে তোক তই পলালি যে কথাটো মানে তোৰ নাই মোৰ একো কথা নাই জোন তয়া ৰচোন মিটিং দেৰি আছে নহয় প্ৰথমতে মাৰ পাৰ্মিশ্যনটো লৈ লওঁ ন মা কিহৰ মিটিং মিটিং মানে হেৰি গ'লেহে গম পাম যাওঁনে যা কিন্তু সোনকালে আহিবি হ'ব জোনবেলি সাগৰ তুমি মোৰ হৃদয়ৰে আকা আকৌ গৈ আছো ৰ জোনালীলৈ বাট চাই আছো আহিব দে আমি আৰম্ভ কৰোঁ তহঁতি যা মই গৈ আছো জোনবেলি সাগৰ এইজনী মাধুৰী জীয়েক নহয় জানো সদায় যে আপুনি মোক মাধুৰীৰ জীয়েক কৈ থাকে মোৰ কিবা নাম নাই নেকি এই দেখোন মুখখন বৰ চোকাহে বেয়া নাপাব খুৰা মই তেনেকৈ কথা ক'লে বৰ বেয়া পাওঁ নাপাওঁ দে তই জানো মোৰে ছোৱালী নহয় মই কেনেকৈ আপোনাৰ ছোৱালী হলো কৃষ্ণ কৃষ্ণ এই কথা শুনিছা এবাৰো বাদ দে তই হবলা কেনিবা যাও হয় ক্লাবত মিটিং এখন আছে তালৈকে যাওঁ হয় নেকি সোনকালে আহিবি আকৌ এই মাৰজনী ঘৰত অকলে থাকে নহয় বাৰু যা এই বুঢ়াটো দেখিবলৈ মন নাযায়
হঠাতে এনেকৈ গুচি যাবা বুলি ভবাই নাছিলোঁ। হঠাতে অকস্মাত কিবোৰ যে হৈ গ'ল। বৰ কষ্টত গলা ন তুমি? বৰ কষ্ট পালা। ময়ো বৰ কষ্টত জীয়াই আছো, তথাপিও জীয়াই আছো ছোৱালী দুজনীৰ মুখলৈ চাই। সিহঁত দুজনী বৰ ডাঙৰ হৈছে। যোনজনী যে বৰ দুষ্ট হৈছে। আজিকালি তাই মোক ফুচুলাবলৈও পৰা হ'ল। তোমাৰ বাৰু এবাৰো চাই যাবলৈ মন নাযায়নে কেনেকৈ আছো আমি? সিহঁত দুজনী এতিয়া মোৰ জীৱন। সিহঁত দুজনীৰ হাঁহিবোৰৰ মাজতেই মই নিজকে হহুৱাই ৰাখিছোঁ। বৰ মন যায় সিহঁতৰ লগত খোলাকৈ হাঁহিবলৈ, সিহঁতৰ লগত সমনীয়া হৈ খেলিবলৈ, এফাকি বিহু গীত গাবলৈ, টাকুৰি ঘোঁৰা দি নাচিবলৈ। মাধুৰী, কৃষ্ণ কৃষ্ণ। কিয় আহিছে? কৃষ্ণ কৃষ্ণ, তোমাৰ খবৰ এটা লওঁ বুলি আহিলো। খং খাব নালাগে, ধেমালিহে কৰিছো। মই সৰু ছোৱালী নহয়, কিবা কথা আছে যদি কওক, নহ'লে যাওক। কম কম কথা, প্ৰথমতে বহাচোন। এই বহা না। তুমি মোক চৰ মাৰিলা। মৰাৰ সময়লৈকে মনত ৰাখিব। ৰাখিম, মনত ৰাখিম। ইয়াৰ হিচাপ মই হোটেমোলা দিম। দুইটা পৃষ্ঠাৰে ভৰাই দিছো। এতিয়া ঘৰত গৈ হোটে মোলে কিমান হয় হিচাপ কৰি থাক গৈ যা। দেখিলা তোমাৰ মাধুৰীৰ অৱস্থা? দেখিলা কিমান কষ্টত জীয়াই আছো মই? দেখিলা তোমাৰ কষ্ট, তোমাৰ চকুত চকু পানী মই কেতিয়াও চাব নিবিচাৰো। ইমান মৰম মোলৈ? বহুত বহুত বেছি ভাল পাওঁ। কিমান? বুজাব নোৱাৰো, শব্দৰে ক'ব নোৱাৰো, একোৰেই জুখিব নোৱাৰো। তুমি মোৰ পৰা কেতিয়াবা হাতৰি যাবা নেকি? নাযাওঁ, কেতিয়াও আঁতৰি নাযাওঁ। তুমি মোৰ সাহস পৰাগ, মোৰ জীৱন, মোৰ উশাহ। মাধুৰী, কষ্টটো কৰিবই লাগিব। আমাৰ বিহু দলৰ এটা নাম আছে, সেই নাম এইবাৰ আৰু জ্বলাব লাগিব। তেনেহ'লে আমি কালিৰ পৰা ৰিহাৰ্চেল ষ্টাৰ্ট কৰি দিম। ঠিকেই ঠিকেই। তেনেহ'লে কাইলৈ পৰা পাই কোনে থোলৰ ৰগৰ এটা মাৰি দে নেকি? মাৰিবি ৰ। তাৰ আগতে মোৰ এটা প্ৰস্তাৱ আছে। কিহৰ প্ৰস্তাৱ হয়? ঐ, বিয়াৰ প্ৰস্তাৱ নেকি? জোনালী, এইবাৰ আমাৰ বিহু দলত তুমিও নাচিব লাগিব। মই নাচিব নাচিব। যোনটো মনে মনে থাকচোন। সি ঠিকেই কৈছে, তুমি নাচিবই লাগিব। মই ঢোল বজাম আৰু তুমি টাকুৰি ঘূৰা দি নাচিবা।
কিমান মজা লাগিব ভাবাচোন বাহ তাই লাজটো চোৱা লাজত গোটেইজনী ৰঙা পৰি গৈছে ক'ত ৰঙা পোৱা দেখিছ পৰিছে দেউতা ঈশ্বৰ আপোনাৰ গালখন একে পূবৰ ৰঙা বেলিটোৰ দৰে ৰঙা পৰিছে তোৰ চকুৰ গণ্ডগোল হৈছে হেই হ'বই নোৱাৰে সৰু এপা বিলৰ পুঠি মাছ খাই ডাঙৰ হোৱা লোৱা মই চকু পাৰ মোৰ ঠিকেই আছে আপোনাৰহে কিবা গণ্ডগোল হৈছে কি হৈছে কওকচোন মোৰ কি গণ্ডগোল হৈছে এই গালৰ ৰঙা দাগটো কাৰোবাৰ হাতৰ বৰ বেছি কথা কওঁ তই এইটো কোনোবা মহিলা হাতৰ চৰেই হ'ব ঐ কি হৈছে তোৰ হা আৰে কি হৈছে তোৰ মাধুৰী 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 তুমি পলাই যোৱা তুমি মাধুৰী মাধুৰী কিহে বোপাই তোৰ প্ৰেম কেনেকুৱা চলি আছে আপুনি দেখোন কইনা খুজিবলৈ যোৱাৰ কথা আছিলে যাম ৰ সময় পাৰ হৈ যোৱা নাই নহয় আপোনাৰ সময় অহালৈ ৰৈ থাকিলে মই বুঢ়া হ'মগৈ মৰকুচিয়াটোৱেতো এতিয়াই বুঢ়া হ'ব হ'লেই কিবা এটা কৰক সোনকালে এই কৰিম ৰ আচ্ছা হেৰি নহয় এই জোনালীহঁতৰ ঘৰলৈ চহৰৰ ল'ৰা এটা বৰ অহা যোৱা চলি আছে বোলে কেছটো নগেন নেকি ঐ এই জোনালী ধান্দাতে আহি থাকে যেন পাইছোঁ যি দেখিছোঁ এইবাৰ চৰাই উৰিব যেনহে লাগিছে মানে চহৰৰ চহৰীয়াৰ লগত জোনালী এবাৰ উৰিব যেনহে পাইছোঁ শেষ হ'ব নেকি মোৰ
এই জীৱন্তী আশা নাই তোকে পাবলে মোৰ জান ঐ আশা নাই তোকে পাবলে আশা নাই তোকে পাবলে মোৰ জান ঐ আশা নাই তোকে পাবলে বাছ একো কথা নকবা তুমি আকাশ কি হৈছে তোমাৰ কি হৈছে একো বুজা নাই তুমি নাই বুজা অভিনয় নকৰিবা বহুত সহ্য কৰিলোঁ আৰু নকৰোঁ কি অভিনয় কৰিলোঁ মই বহুত ভাল বুলি ভাবিছিলোঁ তোমাক সপোন দেখিছিলোঁ তোমাক লৈ তোমাৰ ভাল পোৱাক লৈ কিন্তু তুমি চব শেষ কৰি দিলা মোক হত্যা কৰিলা মোৰ ভাল পোৱাকো হত্যা কৰিলা কিয় তেনেকৈ কৈছা আকাশ কি কৰিছোঁ মই মোৰ দুখ কি বিশ্বাসঘাতক তুমি হত্যাকাৰী তুমি তেনেকৈ নক'বা আকাশ মোৰ ভাল পোৱাক মিছা বদনাম নিদিবা ভাল পোৱা মূল্য বুজি পোৱা ভাল পোৱা চৰিত্ৰহীনা তুমি আকাশ মই তোমাক হাতযোৰ কৰিছোঁ তেনেকৈ নক'বা এইবিলাক অভিনয় কৰা বন্ধ কৰা জোনালী সাহস আছে যদি কুণালৰ লগত কি সম্বন্ধ আছে সেইটো কোৱা একো সম্পৰ্ক নাই বিশ্বাস কৰা মই তোমাক সকলো কথা ক'ম আচলতে মই তোমাক এটা কথাৰে আচৰিত কৰিম বুলি ভাবিছিলোঁ সেইবাবে মই তোমাক আগতীয়াকৈ একো কথাই কোৱা নাছিলোঁ তোমাৰ একো কোৱাৰে সাহস নাই কি আচৰিত কৰিবা তুমি মোক মইতো এনেও আচৰিত হৈছোঁ কেনেকৈ এজনী চৰিত্ৰহীনা বেভেচাৰীৰ লগত মই ইমান দিনে সম্পৰ্ক ৰাখি আহিছিলোঁ এজনী বিশ্বাসঘাতকতাক মই নিজৰ কৰি লোৱাৰ সপোন দেখিছিলোঁ কিয় এইখিনি ভুল কৰিলোঁ কিয় আকাশ মই তোমাক কাবও কৰিছোঁ তেনেকৈ নক'বা তোমাৰ অবিহনে মই কাৰো কথা ভাবিব নোৱাৰোঁ তোমাৰ বুকুৰ মাজত জীয়াই থাকিব বিচাৰোঁ আঁতৰি যোৱা চব শেষ হৈ গ'ল তোমাৰ আকাশৰ মৃত্যু হ'ল আকাশ আমাৰ মৰম ভাল পোৱা চব শেষ হৈ গ'ল নাযাবা আকাশ মোক এনেকৈ অকলে এৰি থৈ গুচি নাযাবা সত্যবোৰ নজনাকৈ গুচি নাযাবা মোৰ ভাল পোৱাক বদনাম কৰি থৈ নাযাবা তুমিতো আকাশ উদাৰ বহল নীলা আকাশ কেনেকৈ তুমি ইমান ঠেক হৈ গ'লা কেনেকৈ আকাশ কেনেকৈ তোৰ সিদ্ধান্তটো সলনি কৰ কোনোবাই মোৰ ব্যক্তিগত জীৱনত কথা ক'লে মই বেয়া পাওঁ মই তোৰ বন্ধু আকাশ চব পাহৰি পেলাইছোঁ মই চব শেষ হৈ গ'ল মোৰ চহৰত গৈ এতিয়া জীৱনটো নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ মই মোৰ পুৰণা জীৱনটোক শেষ কৰি পেলাম আকাশ আকাশ মোক এৰি নাযাবা আকাশ মোক এৰি থৈ গুচি নাযাবা মই তোমাক সকলো ক'ম তুমি মোৰ ভাল পোৱাক অবিশ্বাস নকৰিবা আকাশ শুনাচোন প্লিজ আকাশ 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 এনেকৈ গুচি নাযাবা আকাশ আকাশ শুনাচোন আকাশ আকাশ নাযাবা আকাশ আকাশ নাযাবা প্লিজ নাযাবা প্লিজ মই তোমাক সকলো কথা ক'ম বিশ্বাস কৰা মোক আকাশ আকাশ জীয়াই থাকিব নোৱাৰি মোৰ জান জীয়াই থাকিব নোৱাৰি জীয়াই থাকিব নোৱাৰি মোৰ জান জীয়াই থাকিব নোৱাৰি What the hell is this? এনেকৈ কাম কৰিবলৈ আপোনালোকক মই হাজাৰ হাজাৰ টকা স্যালাৰি দি ৰাখিছোঁ সৰি মেম What sorry? হা সৰি বুলি ক'লে সকলো খতম হৈ যাব একচুৱেলি মেম No need of any explanation কোনো explanation মই শুনিব নোখোজো মনত ৰাখিব এই কোম্পানীটো মোৰ মা আৰু দেউতাৰ বহুত কষ্টৰ ফল মা দেউতাৰ হঠাৎ মৃত্যু হোৱাৰ পাছত বহুত কষ্টৰে মৰিব লগা ধৰা কোম্পানীটো মই জিয়াই তুলিছোঁ অকল জিয়াই তুলাই নহয় নৰ্থ ইষ্টৰ ভিতৰত টপ ৰেংকিং কোম্পানী হিচাপে ইয়াক মই গঢ়ি তুলিছোঁ এই কোম্পানীটো মোৰ জীৱন মোৰ লাইফ আপোনালোকৰ নেগলিজেন্সিৰ কাৰণে যদি কোম্পানীৰ কিবা লছ হয় মই কাকো স্পেয়াৰ নকৰোঁ ৰিমেম্বাৰ ইট
খুৰী কথাবোৰ বুজিবলৈ চেষ্টা কৰকচোন বাৰে বাৰে একেটা কথাকে কিয় কৈ আছা কাৰণ তুমি কথাটো বুজি পোৱা নাই কথাটো তুমি বুজা নাই পৰাগ আৰে তুমি কিয় নিজৰ কথাত এনেকৈ আকুৰগুজ হৈ আছা থাকিমেই মৰাৰলৈকে মই নিজৰ মতত আকুৰগুজ হৈয়ে থাকিম তুমি ভুল কৰিছা মাধুৰী ভুল শুদ্ধ মোক শিকাব নাহিবা কুণাল বেয়া নাপাব খুৰী যদিও মই আপোনাৰ ল'ৰা নিচিনা তথাপিও আপোনাৰ সিদ্ধান্ত মই মানি ল'ব পৰা নাই কথাবোৰ আকৌ এবাৰ চিন্তা কৰি চাওকচোন চিন্তা কৰিয়ে মই সিদ্ধান্ত লৈছোঁ এই কথাটোক লৈ তুমি আৰু আমাৰ ঘৰলৈ নাহিলেই মই ভাল পাম মই আকৌ আহিম তুমি খুৰীক বুজাবা কেনেকুৱা পাইছা তুমি এতিয়া ঠিকে আছে তোমাক ঘৰত কোন কোন আছে কোনো নাই মোৰ মা দেউতা সৰুতে ঢুকাল ইয়ালৈ মই কাম বিচাৰি আহিছোঁ গাঁৱলৈ আৰু উভতি যাব নিবিচাৰোঁ অতীতৰ সকলো কথা মই পাহৰি যাব বিচাৰোঁ জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰিব বিচাৰিছোঁ যদি মই দিওঁ তোমাক এটা নতুন জীৱন আদৰি ল'বানে ল'ম আৰু মোক কি চাই আছা নাই একো নাই আজিৰ পৰা এইটো তোমাৰ কেবিন কি মোৰ কোম্পানীৰ বোৰ্ড অফ ডাইৰেক্টৰ্ছৰ তুমি এজন মেম্বাৰ মই য়েছ বেবি এখন তোমাৰ চেয়াৰ এইবোৰ চব তোমাৰে আজিয়ে চান্স বলক না বিয়াখন ঠিক কৰি দিব হেৰৌ কৰিম বলক না কৰিম বুলি কোৱা নাই টানা টানিখন কেলে কৰি আছ বেছি প্ৰেম ফাটিছে তাৰ আহ বহা ভাল হেৰি নহয় এই ঘৰত কোনো নাই নেকি কিয় নাই এনে লাগিছিল আৰু বৰ গৰম পৰিছে দেই এইকেইদিন দিল্লীত 40 ডিগ্ৰী মান হৈছে দিল্লী গৈছিলা নেকি পেপাৰত গৈছিলোঁ ৰাতিপুৱা নিয়মীয়া বাৰ্তাখনত ঐ আচল কথাটো নকওঁ কিয় হেই থালুক কিয় উঠাম মনে থাক ছোৱালীলৈকে অকল কিবা কামত আহিছিলা হয় এই বিয়াখনৰ কথা পাতিবলৈ আহিছিলোঁ কাৰ বিয়া মানে হেৰি এই আপোনালোকৰ সৰু ছোৱালীজনী জুনৰ পানী গ্ৰহণ কৰিব বিচাৰিছে মই বোলো একেবাৰে কথাটো ফৈচলাই কৰি আহোঁ কাৰ পিতেক তই আমাৰ যে যোগেশ্বৰ কাইটিক তেখেতৰ ল'ৰা 7 নম্বৰটো এই ল'ৰা ভাল জ্ঞানটি আছে ন এই পেটু কোনা বয়সতে তোৰ বিয়া পাতিবলৈ হ'লেই নে হে একো নহয় আজিকালি চব এডভান্স আগতে বিয়াখন পাতি দিয়ক তাৰ পাছত শাক পাচলিৰ দোকান এখন খুলি দিব চলি যাব তুমি মানে ঘটক হৈ আহিছা হয় এই ঘৰ পাতি দিয়াটো পুণ্য কাম হে পুণ্য কৰিবলৈ আহিছ কুকুৰ তোৰ আজি ডিঙি কাটি দুচেও কৰিম নকৰিবচোন নকৰিব মই আপোনালোকক বিৰাট ভাল পাওঁ হা মাজনী দাহ কুঠাৰ যি আছে চব আন পঢ়িম ইহঁতক আজি আন মাজনী আন যা ইয়াৰ পৰা শুন তুমি কিয় এৰি গুচি গলা আমাক এবাৰো মনত পৰা নাইনে তাৰ মোলৈ বা এক ছেকেণ্ডো মনত পৰা নাইনে মনে মনে থাকচোন শুনচোন
তাৰ মনত অলপো মনত পৰা নাইনে? কাৰোবালে মনত পৰিছে? নাই। ব'লা অলপ ওলাই যাওঁ। কাম মন ব'লা। জেঠাই কি হলো মা ইমান চিঞৰ বাখৰ কৰিছ যে? নকব আৰু সেই ৰঘুৰ লগত যোগেশ্বৰৰ সেই পিটকনা ল'ৰাটো আহিছিল। আমাৰ জোনক বোলে বিয়া পাতে। আজিকালি সৰু সৰু ল'ৰাবোৰ কি হৈছে নহয়। আহা একো নহয়, এতিয়া মই চাহ একাপ বনাইছোঁ, খাই যাবা আহা। ইমান ছুটি নেকি, শেষ হ'ব নেকি মোৰ এই জীৱনটি? আশা নাই তোকে পাবনে মোৰ জান, আশা নাই তোকে পাবনে। বাৰে বাৰে ইয়ালৈ আহিবলৈ মানা কৰাৰ পিছতো কিয় আহিছা তুমি? কি সুখ পোৱা আমাক অশান্তি দি? আপোনালোকক অশান্তি দিবলৈ অহা নাই খুৰী, আপোনাক বুজাবলৈ আহিছোঁ। গুৱাহাটীত এখন ৰাজ্যিক পৰ্যায়ত বিহুলী প্ৰতিযোগিতা হ'ব। জোনালীয়ে আমাৰ দলৰ হৈ নচাটো আমি বিচাৰোঁ, আৰু জোনালীৰ প্ৰতিভাবোৰ মই নিশ্চয়কৈ দেখিছোঁ। বহুত বাৰ কৈছোঁ আৰু আজিও কৈছোঁ, জোনালী গুৱাহাটীত বিহু নাচিবলৈ নাযায়। মই নাচিম মা। জোনালী, মই গুৱাহাটীত নাচিবলৈ যাম, আৰু এয়াই মোৰ শেষ সিদ্ধান্ত। বুজি পালিতো? এতিয়া গম পালি আমাৰ গাঁৱত যে আমি ফেটি সাপ পুহি ৰাখিছিলো? আমাৰ গাঁৱৰ নাচনীয়ে গুৱাহাটীৰ পাৰ্টিৰ লগত গুৱাহাটীত গৈ বিহু মাৰিব, সেইটো জানো হ'ব পাৰে? কেতিয়াও নোৱাৰে। চৰিত্ৰ বেয়া বুজিছ? মাক যিয়ে তিনিজনীয়ে চৰিত্ৰ বেয়া। মাকৰ কাৰণে এইবোৰ হ'বলৈ পাইছে। মাকে লাই দি বাহিৰা মানুহক সুবিধা দিছে। জীয়েকহঁতৰ বগা চামৰা দেখুৱাই পইচা সৰকোৱাৰ মতলব। মই ভবাতকৈও এইটো ফটোৱা মানুহ দেই। এনেকৈ ইহঁতক হাৰি যাবলৈ দিব নোৱাৰি, বিশেষকৈ মাকক। বুঢ়াটোৱে মাকৰ হাতৰ কান্তলীয়া চৰ খোৱাৰ প্ৰতিশোধ লৈছেই। নাই নাই নাই, এইটো হ'বলৈ দিব নোৱাৰি। আকাশক জনাব লাগিব, সিহে কিবা এটা কৰিব পাৰিব। এতিয়া কথাটো গম পালি নহয়? কলৈ যাওঁ? ফায়াৰ ব্ৰিগেড যোৱা দি জুই নুমুৱাবলৈ যাওঁ। জুই নুমুৱাবলৈ? তই যা আকাশ, তই যা। মানুহঘৰক তইহে বচাব পাৰিবি। বৰ ভাল পায় জোনালীয়ে তোক। ময়ো বহুত ভাল পাওঁ জোনালীক, কিন্তু তই ভাবা কথাবোৰ মিছা, সন্দেহবোৰো মিছা। মই তোক সকলো ক'লোৱেই, বিশ্বাস কৰ মোক। তোৰ অবিহনে ঘৰখন শেষ হৈ যাব, আৰু জোনালীয়েও থাকিব নোৱাৰে তোৰ অবিহনে। ময়ো জোনালীক এৰি থাকিব নোৱাৰোঁ, বহুত কষ্টত আছোঁ। কিন্তু
আকাশ এই মুহূৰ্তত তুমি জোনালীৰ কাষত থকাটো প্ৰয়োজন এতিয়া ভিতৰত সোমাই থাকি লাভ নাই ওলাই আহ ৰাইজ মাত দিয়ক ওলাই আহক দেখিছে ৰাইজ কেৰেপেই নকৰে এই গুৱাহাটীৰ মানুহ বেকত আছেতো পাত্তাই নিদিয়ে হে হৰে কৃষ্ণ বৰুৱা মুখ সম্ভালি কথা কবি মোৰ আৰু মোৰ ছোৱালী দুজনীৰ চৰিত্ৰক ধৰি যদি আৰু এটা শব্দ উচ্চাৰণ কৰ মই তোক দেখিলে ৰাইজ তাই মুখৰ বচন শুনিলে বুঢ়া মেথা কাকো সন্মানেই কৰিব নোখোজে কাক সন্মান কৰিব লাগে তোক সেইখন হাতৰ চৰকেইটা পাহৰি গলি নেকি খুলি দিব লাগে নেকি তোৰ মুখাখন ৰাইজ মোৰ মুখলৈ চাই থাকিব নালাগে আচল কথালৈ আহক আপোনালোকে আমাৰ গাঁৱৰ নিয়মবোৰ ধ্বংস কৰিব ওলাইছে আমাৰ গাঁৱৰ ছোৱালীয়ে বেলেগত বিহু নাচিব যাব নোৱাৰে এই নিয়ম আমাৰ গাঁৱত অতীজৰ পৰা চলি আছে তোমালোকে এই নিয়ম ভংগ কৰিব নোৱাৰা ভংগ কৰিবলৈ নাই ভংগ কৰিলে এতিয়া গাঁৱৰ নিয়ম ভংগ কৰা অপৰাধত ইহঁতক গাঁৱৰ পৰা খেদিব লাগে নাযাওঁ মই এই গাঁও এৰি আৰু কোনেও খেদিব নোৱাৰে মোক সেই গাঁৱৰ পৰা দেহা দেখুৱাই সকলোকে হাত কৰি লৈছে চৰিত্ৰহীনা মানুহবোৰক গাঁৱত আশ্ৰয় দিব নালাগিছিল ঘাটে পানীয়ে সকলোতে নিষেধ কৰিব লাগে এই চৰিত্ৰহীনা মানুহক মোৰ ছোৱালীয়ে গুৱাহাটীত নাচিবও আৰু আমি ইয়াতেই থাকিম নহ'ব জোনালীয়ে গুৱাহাটীলৈ নাচিবলৈ যোৱাটো আমি মানি ল'ব নোৱাৰোঁ ৰাইজ এইজনী ভিতৰলৈ গৈ কিবা যাদু মন্ত্ৰ মাৰিবগৈ আপুনি বৰ অবাঞ্চন কথা কিছুমান কৈ থাকে দিয়ক দেউতা আহিছোঁ বৰ বেছি কথা কওঁ থালৌকে মাৰ কিয় কৰিলা তুমি এনেকুৱা গুণাল কিয় কি কৰিলো মই একমাত্ৰ তোমাৰ কাৰণেই মই মোৰ প্ৰতিজ্ঞা ভংগ কৰিলো সলনি কৰি পেলালো মোৰ সিদ্ধান্ত প্ৰতিজ্ঞা আপুনি কি কৈছে মই একোৱে বুজা নাই কোনোদিন মোৰ সন্তানক বিহু নাচিবলৈ নিদো বুলি মই শপত খাইছিলো জোনালীয়ে ভাল বিহু নাচে বুলি জনাৰ পিছতো তাই মনত আঘাত দি হলেও তাইক নাচিবলৈ দিয়া নাছিলো কাৰণ মই জানিছিলো এনেকুৱা এটা দিন আকৌ আহিব পাৰে ঘটনাবোৰ পুনৰাবৃত্তি হ'ব পাৰে পুনৰাবৃত্তি মানে যি কথা মই ইমান দিনে লুকুৱাই ৰাখিছিলো যি কথা মই জোনালীকো জানিবলৈ দিয়া নাছিলো সেই ফটোখন দেখিছা ফটোখনত থকা মানুহজন চিনি পাইছা জোনালীৰ দেউতাক সেই মানুহজনৰ স্বাভাৱিক মৃত্যু হোৱা নাছিল হানি খুচি হত্যা কৰা গৈছিল মোৰ মানুহজনক কিন্তু মই আজি হাৰি গলো তোমাৰ কাৰণে হাৰি গলো মোৰ ছোৱালী দুজনীক মই মৃত্যুৰ মুখলৈ ঠেলি দিলো তাতোতকৈ জোনালীৰ প্ৰতিভাক যেনেকৈ মই হত্যা কৰিছিলো সেয়ে ভাল আছিল অন্তত তাই উশাহকেইটা শান্তিত লৈ থাকিব পাৰিলেহেঁতেন এতিয়া মই কি কৰোঁ কোৱা কুনাল মই কি কৰোঁ চবে দেখোন ভুনভুনীয়া মেল মৰাতহে ব্যস্ত ভিতৰত বা গৈ কি কৰি আছে গৈ ঐ যাচোন অকণমান ভিতৰৰ পৰা কাণখন উনাই থৈ আহ এইবোৰ চোৱাং চিকাৰীগিৰি মই কৰিব নোৱাৰো দেই তোৰো অলপ বেছি হৈছে চাইহে আছো মই তোক আকাশ তই বৰ ঠিক সময়তে আহিলি গাঁও শেষ কৰি দিলে এই চৰিত্ৰহীন কেইজনীয়ে তই আহি বৰ ভাল কাম কৰিলি ইহঁতক হৰিধ্বনি দিব লাগে তই ভিতৰলৈ গৈ সিহঁতক চুলিত ধৰি চুচাই লৈ আহ গৈ যা এইবোৰ একো ভাল কথা হোৱা নাই জোনালীয়েতো একো দুখ কৰা নাই তাই ইয়াতে নাচক বা গুৱাহাটীতে নাচক বিহুহে নাচিব আমাৰ ইয়াৰ বিহু দলবোৰ গৈ দেখোন ৰাছিয়া লণ্ডনত বিহু নাচি অসমলৈ সুনাম কঢ়িয়াই আনিছে তেওঁলোকে জানো সেয়া দুখ কৰিছে নে পাপ কৰিছে বিহু নচাটো আমাৰ পৰম্পৰা আমাৰ ঐতিহ্য তাক বাধা দিয়াটোহে পাপ নিজকে কিবা দুখী যেন লাগিছে আমি বাৰু জোনালীৰ লগত অন্যায় কৰিছো নেকি কৰিছোতো মইতো এই পৰম্পৰাবোৰ মানিবলৈ টান পাওঁ আচলতে এইবোৰ কোনো পৰম্পৰা নহয় অপৰণি কিছুমান চিন্তাধাৰা আমাৰ ওপৰত জোৰকৈ জাপি দিয়া হৈছিলে
গুৱাহাটীলৈ গৈ বিহু নাচাটো কিনো ইমান ডাঙৰ কথা সেইটোনো কি দুখ হ'ব পাৰে মোক বুজাই দিয়কচোন বৰ্মা কিনো ভিতৰ বাহিৰখন কৰি আছ আৰু ৰাইজখনৰো কি হ'ল সোনকাল কৰিব লাগে অকণমান আপুনিনো মৰিবলগীয়া মাছটো নিচিনা একদম চটপটাই আছে কি কয় ৰাইজে কৰিব নহয় তোৰ কথা বহুত বেছি হৈছে বল আজি ঘৰলৈ তোৰ জিভা কাটি কুকুৰক খম আহিছে ৰাইজ ওলাই আহিছে বিহগছ আৰু বিহপুলি একেলগে ওলাই আহিছে আৰু এই চহৰীয়াটো ওলাই আহিছে আহক আহক দেৰি কৰি লাভ নাই সোনকাল কৰক ৰাইজ জনাই দিয়ক ডাইৰেক্ট ৰাইজৰ সিদ্ধান্ত কথা জনাই দিয়ক দেৰি কৰি নাথাকিব জনাই দিয়ক ৰাইজ আপোনালোকৰ সিদ্ধান্তৰ কথা মোক জনাব নালাগে মই নিজে সিদ্ধান্ত লৈ পেলাইছোঁ হয়তো মোৰ সিদ্ধান্তই আপোনালোকৰো সিদ্ধান্ত আমি এই গাঁও এৰি গুচি যাম মাত্ৰ আমাক জীয়াই থাকিবলৈ দিয়ক ৰাইজ আপোনালোকে সকলোৱে নিজৰ নিজৰ সিদ্ধান্ত শুনালে এতিয়া মই মোৰ নিজৰ সিদ্ধান্ত শুনাম তোৰ আকৌ কি সিদ্ধান্ত ৰাইজৰ সিদ্ধান্তই তোৰ সিদ্ধান্ত নহয় ৰাইজ মই জোনালীক চিৰদিনৰ বাবে নিজৰ কৰি ল'ব বিচাৰোঁ আকাশ তুমি এইবোৰ কি কৈছা মই ঠিকেই কৈছোঁ জোনালী মোক মাফ কৰি দিব মই তোমাক অন্যায় কৰিলোঁ আচলতে কিছুমান সন্দেহে মোক অন্ধ কৰি পেলাইছিল তুমি গুৱাহাটীলৈ বিহু নাচিবলৈ গৈ মোৰ পৰা আঁতৰি যাবা বুলি ভাবিছিলোঁ কুণালক নিজৰ কৰি ল'বা বুলি ভাবিছিলোঁ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল জোনালী মোক মাফ কৰি দিবা মই তোমাক আৰু আঁতৰি যাবলৈ নিদিওঁ যিমান বাধা আহিলেও মই তোমাক কেতিয়াও আঁতৰি যাবলৈ নিদিওঁ প্লিজ জোনালী মোক মাফ কৰি দিয়া তাৰমানে তোক গাঁৱৰ ৰাইজখন নালাগে কিছুমান আহোঁ পুৰণি চিন্তাধাৰাৰে সকলোকে বান্ধি ৰাখিব খোজা আপোনালোকৰ নিচিনা মানুহৰ মাজত মই থাকিবলৈ নিবিচাৰোঁ শুনিলে ৰাইজ ইয়াক এতিয়া ৰাইজখনেই নলগা হ'ল ঐ তোক যদি ৰাইজখন নালাগে তই কাৰ লগত থাকিবি কোন থাকিব তোৰ লগত বল মা তই অন্ততঃ এনেকৈ কবি বুলি মই ভবা নাছিলোঁ ক'ত গ'ল তোৰ বুকুৰ সাহস সকলোৱে যেনেকৈ সাহস দেখুৱাব পাৰিছে তই কিয় দেখুৱাব পৰা নাই মানে আকাশতকৈ উপযুক্ত তোৰ বাবে আন কোনেও হ'ব নোৱাৰে মা বুকুত সাহস গোটা আৰু চিঞৰি চিঞৰি ৰাইজক ক তই আকাশৰে হবি আৰু ৰাইজে বিচাৰক বা নিবিচাৰক তই বিহু নাচিয়ে যাবি সেয়া গাঁৱতেই হওক বা গুৱাহাটীতেই হওক কৈ দে ৰাইজক দেখিলে ৰাইজ তাই হাঁহ দেখিলে তাই জীয়েকক কেনেকৈ ওচৰতাইছে দেখিছে অলপ আগতে তাই গাঁও এৰি যাব খোজা মানুহজনী এতিয়া তাই হাঁহ দেখিছে এই হাঁহসকল আমাৰ গাঁৱৰ ডেকাসকলে দিছে ইয়াৰ বিচাৰ হ'ব লাগিব ডেকাসকলৰ ওপৰত বিচাৰ হ'ব লাগিব হেৰা হৰে কৃষ্ণ আমাৰ চিন্তাৰ নিয়ম কানুনবোৰ সলাবৰ হ'ল আমি নিয়মবোৰ বনাইছোঁ আমাৰ লগত মিলাকৈ খাপ খোৱাকৈ আমি সলনি হ'বৰ হ'ল নাচ গান কৃষ্টি সংস্কৃতি এই সকলোবোৰ হৈছে মুক্ত চৰাইৰ দৰে ইয়াক বান্ধি ৰাখিব নোৱাৰি আৰু ইয়াক বান্ধি ৰখাটো হৈছে পাপ বুজিলোঁ তাৰমানে সকলোৱে মোক আপোনালোকে এঘৰীয়া কৰিলে পাপেই মানুহৰ শেষটো সদায় এনেকুৱাই হয় আপুনি কিয় এঘৰীয়া হ'ব আপুনি জানো নাজানে আপুনি কিমান পাপ কৰিছে আৰু যদি পাপ কৰিছে বুলি ভাবিছে তেন্তে পাপৰ প্ৰায়শ্চিত্ত কৰক
মনে মনে কথাটো ময়ো নভবা নহয় মাধুৰীয়ে বা কি কয় আৰু ৰাইজে কোৱা বুলিয়ে নহয় এনেও মই কথাটো ভাবিয়ে আছিলোঁ হ'ব দিয়ক তেনেহ'লে আজিৰে পৰা চব মুকলি মুকলি বঢ়িয়া তেনেহ'লে ৰাইজ জোনালীয়ে গুৱাহাটীৰ পৰা বিহু নাচি অহাৰ পিছত আমি তেওঁলোকৰ দুটাৰে বিয়া ধুমধামেৰে পাতিম নে কি কয় ৰাইজ হয় হয় এ মজা তেন্তে আমি সকলোৱে ঘৰে ঘৰে যাওঁ এতিয়া ৰাইজ মোৰ এটা কথা আছে তোৰ আকৌ কি কথা আছে আমি চবে মিলি বিহু এটা নাচোৱা হওক মাৰকো টানি আন বেয়া ভাবি কোৱা নাই আকৌ শনি বুলিহে কৈছো কৃষ্ণ কৃষ্ণ